Hello friends, টি শরীফুল ইছলাম ইউটিউব চেনেলত আপোনালোকক আজি আকৌ এবাৰ স্বাগতম জনাইছো। আজি আমি কথা পাতিম অনলাইনত কেনেকৈ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ উত্তৰ বহী ৰিচেকিংৰ বাবে অনলাইনত আবেদন কৰিব পাৰি। জানিবলৈ ভিডিঅ'টোৰ শেষলৈকে চাই থাকক। বন্ধুসকল, উচ্চতৰ মাধ্যমিক পৰীক্ষাত বা এইচএছ সেকেন্ড ইয়াৰ পৰীক্ষাত কিছুমানৰ পৰীক্ষা বেয়া হৈছে বা ভাল হৈছে। যদি কোনোবাই ৰিচেকিংৰ বাবে পেপাৰ কল কৰিব খোজে তেনেহলে অনলাইনত ফৰ্ম ফিলআপ কৰিব লাগিব। আৰু আজিৰ ভিডিঅ'টোত মই কেনেকৈ সেই অনলাইনটো কৰিব লাগে মই এই ভিডিঅ'টোত তাকেই আলোচনা কৰিম। তো বন্ধুসকল, মোৰ চেনেলটো একেবাৰে নতুন, বেছি সাবস্ক্ৰাইবাৰ হোৱা নাই আৰু মোৰ ভিডিঅ' বনাবলৈ ইচ্ছাও ইমান নহয়, কাৰণ সাবস্ক্ৰাইব হলেহে ভিডিঅ' বনাই ভাল লাগে। তো বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে আপোনালোকে যদি মোক সাবস্ক্ৰাইব কৰে মই ডেইলি ভিডিঅ' বনাই থাকিম আৰু ভাল ভিডিঅ' বনাই আপোনালোকক দিম। সেইকাৰণে বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ আগতে কাষতে থকা লাল বাটনটো সাবস্ক্ৰাইব লিখা থাকে, এই সাবস্ক্ৰাইবত ক্লিক কৰি মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে ঘণ্টিৰ নিচিনা এটা বেল থাকে, সেইটোত ক্লিক কৰি বেল আইকনটো নটিফিকেশনটো অন কৰি লোৱা, কিয়নো মই বনোৱা নতুন ভিডিঅ'টোৰ নটিফিকেশন সকলোতকৈ আগত আপুনি চাওক। এতিয়া আমি স্টাৰ্ট কৰিম কেনেকৈ অনলাইনত আবেদন কৰিম। তাৰ বাবে যিকোনো এটা ব্ৰাউজাৰ খুলি লোৱা। মই ক্ৰোম ব্ৰাউজাৰ খুলি লৈছো। ইয়াত ক্লিক কৰা AHSEC ইয়াৰ ফুল ফৰ্ম হ'ল আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল। এইটো সাৰ্চ কৰা। সাৰ্চ কৰাৰ লগে লগে নতুন এটা পেজ খুলিব। সেইটোত আহিব। প্ৰথম যেটো স্টেপ আছে সেইটোতে ক্লিক কৰা, আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল। সেইটোত ক্লিক কৰাৰ লগে লগে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ হোম পেজটো আহি যাব। এইটো হোম পেজটো আহিছে। ইয়াত বহুত স্টেপ আছে, আমি ইমান লৈ নাযাওঁ। এইটো য'ত ফাৰ্ষ্ট স্টেপ আছে অনলাইন এপ্লিকেশ্যন প্ৰচেছিং সিস্টেম ফৰ ৰিচেকিং অফ এনসাৰ স্ক্ৰিপ্ট। এইটোত আমি কি কৰিম, ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে নতুনকে পেজ খুলিব। এপ্লিকেশ্যন ফৰ্মটো খুলিব। এবাৰ কেনেকৈ এপ্লাই কৰিব লাগে ইয়াত আহিব। বন্ধুসকল, ভিডিঅ'টোৰ ডিসক্ৰিপশনত মই লিংকটো দি দিম, আপোনালোকে তাৰে পৰা মেইন পেজলৈ যাব পাৰিব। এইটো লাষ্ট ডেটটো আছে 10 তাৰিখ 6 মাৰ্চ 2018। এইটো নিউ ইউজাৰ, প্ৰথমতে এটা একাউণ্ট কৰি ল'ব, তাৰপিছত সাইন ইন, ফৰগেট পাছৱৰ্ড যদি আপুনি পাছৱৰ্ডটো পাহৰি যায়। আমি কেনেকৈ এপ্লাই কৰিম তাত যাম। হাউ টু এপ্লাই, এইটো অলপ লেট হ'ব, লোডিং হৈ আছে। হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিম। পেজটো খোলা নাই, অলপ লোডিং হৈ আছে, নেটটো স্লো, দুঃখিত। খুলিল, এনেকুৱা পেজ খুলিব। এইটো নিউ ইউজাৰত ক্লিক কৰিবা। প্ৰথমতে নিউ ইউজাৰত ক্লিক কৰাৰ লগে লগে নতুনকৈ এটা পেজ খুলিব। এইটো আপোনাৰ যেটো ৰোল চেণ্টাৰ কোড, এইটো ক্লিক তাত দিব। দিয়াৰ লগে লগে
নাম্বাৰটো দিব সিস্টেম আৰ্টছ কমাৰ্চ নে আপুনি সায়েন্সত এটো ইমেইল তাৰ পিছত মোবাইল নাম্বাৰটো দিব দিয়াৰ পিছত ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে নেক্সট বাটনত ক্লিক কৰিব নেক্সট বাটন ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা ওটিপি যাব হে ওটিপিটো ইয়াত দিব দিয়াৰ লগে লগে সাবমিট মাৰিব যদি ওটিপিটো আহা নাই ৰিসেন্ট ওটিপি বুলি মাৰিব সাবমিট মাৰাৰ লগে লগে এনেকুৱা আপোনাৰ যেটো মাৰ্কশিট হেতু খুলিব এই ফৰ্মটো ফিলআপ কৰাৰ লগে লগে এটো আপুনি কোনটো সাবজেক্টত ৰিচেকিং পঠাব খুজি আছে হেতুত ক্লিক কৰিব বন্ধুসকল আৰু এটা কথা কইলো ৰিচেকিং পঠোৱাৰ কাৰণে তিনিটা সাবজেক্টত আপুনি পঠাব পাৰিব ইয়াৰ বেছি পঠাব নোৱাৰে যিকোনো তিনিটা বিষয়ত ক্লিক কৰি আপুনি প্ৰসেক বুটানত ক্লিক কৰিব তাৰ পিছত লগইন পেজটো আহিব এট ইউজাৰ নেম আৰু পাছৱৰ্ডটো খোলাৰ লগে লগে পেমেন্টটো আহিব আপোনাৰ পেমেন্টটো কৰিব লাগিব আপুনি অনলাইনত পেমেন্ট ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং আপুনি কৰিব পাৰে তাৰ পিছত ড্ৰাফট কাটিব পাৰে আৰু নাইবা বেংক চালান কাটিব পাৰে আপুনি অনলাইনত ক্লিক কৰি ডেবিট কাৰ্ডৰে কৰি লওক এনেকুৱা প্ৰসেক টু পে এটো ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱা পেজ খুলিব ডেবিট কাৰ্ড বা ভিসা দিশা যি আছে আপোনাৰ কাৰ্ড নাম্বাৰ এটিএম কাৰ্ডৰ যেটো 16টা নাম্বাৰ থাকে হেতু এক্সপায়াৰ ডেট তাৰ পিছত সিভিসি এটো এটিএম কাৰ্ডৰ পিছফালে যেটো তিনিটা নম্বৰ থাকে হেতু কাৰ্ড হোল্ডাৰ নেম যেটো আপোনাৰ নাম আছে হেতু নাম বা কিছুমানৰ এটিএমত এসবিআই কাস্টমাৰ বুলি লিখা থাকে যি আছে তাকে দিব এতে তাৰ পিছত এটো ফিলআপ কৰি নেক্সট বাটন ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা চালান আহিব আপুনি এই চালানটো প্ৰিন্ট কৰি লব বন্ধুসকল যদি ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু মোক কমেন্ট কৰি জনাব আৰু যদি আপোনালোকৰ কিবা জানিব লগা আছে তেনে মোক কমেন্ট কৰি সুধিব পাৰে ওকে বাই